নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোক সকলোৱে কুশলে আছে। আছাম হিষ্ট্ৰীৰ ওপৰত যোনটো মই কম্প্ৰিহেনচিভ ভিডিঅ' কোৰ্চ বনাই আছোঁ, সেইটোৰ আজি 4 নম্বৰ পাৰ্টটো আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু আমি ডিছকাশ্যন কৰি আছিলোঁ মিডিয়েবল আছাম হিষ্ট্ৰীৰ ওপৰত। ইয়াৰ যোনটো আগৰ পাৰ্ট আছিলে, সেইটো পাৰ্টত খেন ডাইনেষ্টি আৰু কোচ ডাইনেষ্টিৰ ওপৰত ডিছকাশ্যন কৰিছোঁ। আজি এই পাৰ্টটোত আমি চুতীয়া ডাইনেষ্টি, দেন কছাৰী ডাইনেষ্টি আৰু 12 ভূঞাজ সকলোৰ কথা ডিছকাশ্যন কৰিম। এৰাউণ্ড 12th century AD যেতিয়া কামৰূপ কিংডমৰ ৰজাসকল দুৰ্বল হৈ পৰিছিলে, তেতিয়া কামৰূপ কিংডমখন ভাঙি ডিফাৰেণ্ট পাৰ্টত বিভক্ত হৈ গৈছিলে। তাৰে এটা পাৰ্টত চুতীয়াসকল শক্তিশালী হ'ব ধৰিছিলে আৰু তেখেতসকলে তাত নিজৰ ৰাজ্য এখন এষ্টাব্লিছ কৰিছিলে। আৰু যোনটো তেখেতসকলৰ এৰিয়া আছিলে, সেইটো আছিলে ফ্ৰম ৰিভাৰ সুবানচিৰি এণ্ড দিচাং অন দ্য নৰ্থ অফ দ্য ব্ৰহ্মপুত্ৰ। দিচাং নদী আৰু সুবানচিৰি নদীৰ মাজত যোনখিনি ঠাই আছিলে, এৰিয়া আছিলে, সেইখিনিতে তেখেতসকলৰ ৰাজ্যখন আছিলে। আৰু মেইনলি তেখেতসকলৰ ৰাজ্যখন ব্ৰহ্মপুত্ৰৰ নৰ্থাৰ্ণ পাৰ্টত আছিলে। আৰু চুতীয়া ডাইনেষ্টিৰ যোনজন ফাউণ্ডাৰ আছিলে, সেইজন আছিলে বীৰপল। আৰু বীৰপলে 1187 AD চুতীয়া কিংডমৰ এষ্টাব্লিছ কৰিছিলে। আৰু চুতীয়া কিংডমৰ কেপিটেল আছিলে সুৱৰ্ণগিৰি আৰু লেটাৰ শ্বিফটেড টু ৰত্নপুৰ দেন শদিয়া। আৰু পিছলৈ ৰত্নপুৰ দেন শদিয়ালৈ শ্বিফ্ট হৈছিলে। হি এণ্ড হিজ ছাকচেছৰ ইউনাইটেড অল চুতীয়া কিংছ ইনটু এ লাৰ্জ কিংডম। চুতীয়া কিংডম বনোৱাৰ আগত বা চুতীয়া কিংডম যেতিয়া নাছিলে, তেতিয়া চুতীয়া কিংডমৰ যোনখিনি এৰিয়া আছিলে, সেইখিনি এৰিয়াৰ ডিফাৰেণ্ট পাৰ্টত ডিফাৰেণ্ট সৰু চুতীয়া ৰজাই ইণ্ডিপেণ্ডেণ্টলি ৰুল কৰিছিলে। পিছত বীৰপল আৰু তেখেতৰ যোনখিনি ছাকচেছৰ আছিলে, সেই ছাকচেছৰবিলাকে সেই চুতীয়া কিংছবিলাকক ইউনাইটেড কৰি এখন লাৰ্জ কিংডম এষ্টাব্লিছ কৰিছিলে। দেন চুতীয়া ডাইনেষ্টিৰ আন এজন ইম্পৰ্টেণ্ট ৰজা আছিলে নিত্যপাল। আৰু নিত্যপালৰ সময়ত আহোম ৰজা চুহুংমুঙে চুতীয়া কিংডম এনেক্স কৰিছিলে এৰাউণ্ড 1524 AD। আৰু যেতিয়া আহোমে চুতীয়া কিংডম এনেক্স কৰিছিলে, তেতিয়া নিত্যপাল এণ্ড হিজ ৱাইফ কমিটেড ছুইচাইড। নিত্যপাল আৰু তেখেতৰ পত্নী সাধনীয়ে আত্মহত্যা কৰিছিলে। আৰু সাধনীয়ে তেখেতৰ স্বামীৰ কাৰণে যোনটো প্ৰাণ আহুতি দিছিলে, সেইটো সুঁৱৰি অসমত সতী সাধনী দিৱস বুলি এটা দিৱস চেলিব্ৰেট কৰা হয়। আৰু সেইটো কৰা হয় 21 এপ্ৰিলত। আৰু এইটো এজ এ ষ্টেট হলিডে হিচাপে চেলিব্ৰেট কৰা হয় অসম গভৰ্ণমেণ্টৰ। দেন চুতীয়া ডাইনেষ্টিৰ আন কিছুমান পাৱাৰফুল ৰজাৰ নাম আছিলে ৰত্নধ্বজ, গৌৰী নাৰায়ণ। আৰু তেখেতসকলৰ জয়ধ্বজ পাল বুলি যোনজন ৰজা আছিলে, তেখেতে চুতুফা নামৰ এজন আহোম ৰজাক হত্যা কৰিছিলে। আৰু এইটো কোনো যুদ্ধত হোৱা নাছিলে, তেখেতে এটা কনস্পিৰেচি কৰি কুটিল ৰাজনীতি কৰি তেখেতক হত্যা কৰিছিলে। চুতীয়াছ হেড অ'ন ৰিলিজন এণ্ড লেংগুৱেজ। চুতীয়াসকলৰ নিজৰ ৰিলিজন আছিলে আৰু নিজৰ বেলেগ লেংগুৱেজো আছিলে। ফলোৱাৰ্ছ অফ শক্তিকাল্ট ৱৰশ্বিপ কেঁচাই খাইটি গোহানি এট শদিয়া তাম্ৰেশ্বৰ টেম্পল বিল্ড বাই দেম হিউমেন ছেক্ৰিফাইচ অফাৰ। তেখেতসকলে শদিয়াত তাম্ৰেশ্বৰী টেম্পল মন্দিৰ এটা বনাইছিলে, তাম্ৰেশ্বৰী বুলি। বৰ্তমান সেইটো মন্দিৰ অৰুণাচল প্ৰদেশত আছে। আৰু তাত তেখেতসকলে কেঁচাই খাইটি গোহানিক পূজা কৰিছিলে। আৰু এইটো কোৱা হয় যে সেই মন্দিৰটোত হিউমেন ছেক্ৰিফাইচৰ এটা ৰিচুৱেল পাৰফৰ্ম কৰা হৈছিলে। বহুত বছৰ আগতে হৈছিলে সেইটো কথা। এতিয়া বাৰু তেনেকুৱা একো তাত প্ৰেক্টিছ কৰা নহয়। চুতীয়াসকলৰ পিছত আমি ডিছকাশ্যন কৰিম 12 ভূঞাজৰ ওপৰত। 12 ভূঞাজসকল মেইনলি আছিলে কিছুমান ৱাৰিয়ৰ চিফ আৰু লেণ্ডলৰ্ডছ। তেখেতসকল মেইনলি জমিনদাৰ আছিলে, বহুত পাৱাৰফুল জমিনদাৰ আছিলে। হু হেড ষ্টপ পেয়িং টেক্সেছ টু দ্য কিংছ ডিক্লেয়াৰ্ড দেমছেল্ভ এজ ইণ্ডিপেণ্ডেণ্ট। চ' এৰাউণ্ড 12th century AD যেতিয়া কামৰূপ কিংডমৰ ৰজাবিলাক দুৰ্বল হৈ পৰিছিলে, সিমান শক্তিশালী নাছিলে, তেতিয়া এই 12 ভূঞাজসকলে
নিজকে ইণ্ডিপেণ্ডেণ্ট হিচাপে ডিক্লেয়াৰ কৰিছিলে আৰু তেখেতসকলে কিছুমান নিজৰ এৰিয়াত ইণ্ডিপেণ্ডেণ্টলি ৰুল কৰিবলৈ লৈছিলে টু ব্ৰাঞ্চ ওৱান কানেক্টেড টু চান্দিভাৰ আদাৰ উইথ অৰিমত্ত আৰু 12 ভূঞাসকলৰ দুটা ব্ৰাঞ্চ আছিলে যোনসকল ভূঞাজৰ কানেকশ্যন চান্দিভাৰৰ লগত আছিলে তেখেতসকলক পমুৱা ভূঞা বুলি কোৱা হৈছিলে আৰু যোনসকল ভূঞাৰ কানেকশ্যন অৰিমত্তৰ লগত আছিলে তেখেতসকলক নেটিভ ভূঞাজ বুলি কোৱা হৈছিলে ৰেজিষ্টেড ইনভেজন অফ আলাউদ্দিন হুছেইন শ্বাহ চ' আলাউদ্দিন হুছেইন শ্বাহে খেন ডাইনেষ্টিৰ লাষ্ট ৰজা নীলম্বৰক বধ কৰি হত্যা কৰি যেতিয়া কমতা কিংডমৰ ৰজা হৈ আছিলে তেখেত যেতিয়া লাহে লাহে দুৰ্বল হৈ পৰিছিলে তেতিয়া 12 ভূঞাসকলে আহোমৰ লগত মিলি তেখেতক পৰাস্ত কৰিছিলে আৰু অলপ টাইমৰ কাৰণে তেখেতসকলে কমতা কিংডমত ৰুল কৰিছিলে চান্দিভাৰ ৱাজ দেয়াৰ লিডাৰ ন'ন এজ শিৰমণি ভূঞা চান্দিভাৰ আছিলে 12 ভূঞাজৰ লিডাৰ আৰু চান্দিভাৰক শিৰমণি ভূঞা হিচাপেও জনা গৈছিলে ভূঞাজ অফ আছাম মষ্টলি কায়থ ব্ৰাহ্মিনছ এণ্ড দৈব্যগছ যিবিলাক ভূঞাজ তেতিয়া অসমত আছিলে তেখেতসকল মষ্টলি কায়স্থ ব্ৰাহ্মিন আৰু দৈব্যগছ আছিলে এৰাউণ্ড 16th century AD ভূঞাজ ৱেৰ ডিফিটেড বাই আহোমছ কেম আণ্ডাৰ দেয়াৰ ৰুল এৰাউণ্ড 16th century AD আহোমসকলে ভূঞাজসকলৰ যোনখিনি এৰিয়া আছিলে সেইখিনি কেপচাৰ কৰি লয় বাট তেখেতসকল ভূঞাজসকল বহুত প্ৰভাৱশালী আৰু বহুত ক্ষমতাশীল আছিলে ডেটছ ৱাই আহোম ট্ৰাই টু স্পেচিফাই দ্য ভূঞাজ বাই গিভিং দেম ইম্পৰ্টেণ্ট পজিশ্যন ইন আহোম এডমিনিষ্ট্ৰেশ্যন চ' ভূঞাজসকলক আহোমে ডিফাৰেণ্ট পষ্টত আহোম এডমিনিষ্ট্ৰেশ্যনৰ ডিফাৰেণ্ট ভাল পষ্টত ভূঞাজসকলক এপইণ্ট কৰিছিলে শংকৰদেৱ ৱাজ হিজ ডিচেণ্ডেণ্ট মই অলপ আগতে ক'লোৱে আপোনালোকক ভূঞাজসকলৰ যোনটো লিডাৰ আছিলে সেইটো আছিলে চান্দিভাৰ আৰু শংকৰদেৱ আছিলে চান্দিভাৰৰ ডিচেণ্ডেণ্ট চ' 12 ভূঞাজৰ পিছত আমি কছাৰীসকলৰ কথা কিছু ডিছকাশ্যন কৰোঁ কছাৰী কিংডম লোকেটেড ৱেষ্ট অফ চুতীয়া কিংডম সাউথাৰ্ণ বেংক অফ ব্ৰহ্মপুত্ৰ এক্সটেণ্ডিং ফ্ৰম ৰিভাৰ টিখৌ টু কলং চুতীয়া কিংডমৰ ৱেষ্ট ছাইডত আছিলে আৰু ব্ৰহ্মপুত্ৰৰ সাউথাৰ্ণ বেংকত আছিলে আৰু বৰ্তমানৰ দিখৌ আৰু কলং ৰিভাৰৰ যোনখিনি মাজৰ অংশ বা এৰিয়া আছে তাতে কছাৰী কিংডমৰ অৱস্থিতি আছিলে আৰু কছাৰীসকলৰ যোনটো ফাৰ্ষ্ট কেপিটেল আছিলে সেইটো আছিলে হিডিম্বাপুৰ দেন তেখেতসকলৰ কেপিটেল মাইবঙলৈ শ্বিফ্ট কৰে আৰু মাইবঙৰ পিছত খাছপুৰলৈ শ্বিফ্ট কৰে কছাৰী শ্বিফটেড দেয়াৰ কেপিটেল টু মাইবং আফটাৰ লষ্ট অফ বেটেল উইথ আহোম আৰু তেখেতসকলে হিডিম্বাপুৰৰ পৰা মাইবঙলৈ আহোমৰ লগৰ যুদ্ধত যেতিয়া পৰাস্ত হৈছিলে তেতিয়া শ্বিফ্ট কৰিছিলে oldest inhabited of Assam আৰু কছাৰীসকল অসমৰ বহুত পুৰণি আৱাসী আছিলে আৰু কছাৰীজ ক্লেইম ডিচেণ্ট ফ্ৰম ঘটোৎকচ আৰু ঘটোৎকচ কছাৰীসকলৰ পূৰ্বপুৰুষ বুলি তেখেতসকলে ক্লেইম কৰে আহোম অকুপাইড কছাৰীজ কেপিটেল ডিমাপুৰ ক্ৰিয়েটেড পোষ্ট মৰঙী খোৱা গোহাঁই প্লেচ দৎসাং ফিউডেল লৰ্ড ইন 1526 AD যেতিয়া আহোমসকলে কছাৰী কিংডম কেপচাৰ কৰিছিলে তেতিয়া কছাৰী কিংডমত ৰুল কৰিবলৈ মৰঙী খোৱা গোহাঁই বুলি এটা পোষ্ট এটা নতুনকৈ ক্ৰিয়েট কৰিছিলে আৰু সেইটো কৰিছিলে চুহুংমুং আহোম কিংডমৰ বা আহোম ডাইনেষ্টিৰ এজন বহুত ফেমাছ আৰু শক্তিশালী ৰজা আছিলে আৰু তেখেতৰ টাইমতে তেখেতসকলে কছাৰী কিংডম কেপচাৰ কৰিছিলে আৰু মৰঙী খোৱা গোহাঁই বুলি এটা পোষ্ট ক্ৰিয়েট কৰিছিলে আৰু তাত দেটচাং বুলি এজন ফিউডেল লৰ্ডক প্লেচ কৰিছিলে আৰু সেইটো হৈছিলে এৰাউণ্ড 1526 AD কছাৰী কিংডমৰ কিছুমান ইম্পৰ্টেণ্ট ৰজাৰ নাম হ'ল মহামাণিক্য কৃষ্ণচন্দ্ৰ লাষ্ট কিং গোবিন্দ চন্দ্ৰ নাৰায়ণ ডাইড ইন 1830 আফটাৰ ডেট ব্ৰিটিছ এনেক্সড হাফ অফ দ্য কছাৰী কিংডম আৰু কছাৰী কিংডমৰ যোনজন লাষ্ট ৰজা আছিলে সেইজন আছিলে গোবিন্দ চন্দ্ৰ নাৰায়ণ আৰু তেখেতৰ মৃত্যুৰ পিছত ব্ৰিটিছসকলে অলমষ্ট হাফ কছাৰী কিংডম এনেক্স কৰি লৈছিলে আৰু যোনটো আদাৰ হাফ পাৰ্ট আছিলে সেইটো তেখেতসকলে তুলাৰাম সেনাপতি বুলি
এজন ট্ৰিবিউটৰী কিঙক প্লেচ কৰিছিলে আৰু যেতিয়া তুলাৰামৰ মৃত্যু হৈছিলে এৰাউণ্ড 1854 এডিত তেতিয়া ব্ৰিটিছসকলে সেইখিনি পাৰ্টত তেখেতসকলৰ আণ্ডাৰত যোগ কৰি লৈছিলে আৰু সেইটো কৰিছিলে ব্ৰিটিছসকলে এটা পলিচি এটা লয় যেটো পলিচিৰ নাম আছিলে ডক্ট্ৰিন অফ লেপছ আৰু সেইটো কৰিছিলে এৰাউণ্ড 1854 এডিত সো কছাৰী ডাইনেষ্টি চুতীয়া ডাইনেষ্টি আৰু 12 ভূঞাৰ যিমানখিনি ইম্পৰ্টেণ্ট টপিকছ আছিলে এই সকলোবিলাক ইম্পৰ্টেণ্ট টপিকছৰ ওপৰত আমি ডিছকাশ্যন কৰিলোঁ এতিয়া আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাশ্যন কৰিম ইয়াৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল ফাউণ্ডাৰ অফ চুতীয়া ডাইনেষ্টি আৰু চুতীয়া ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিলে বীৰবল দেন নেক্সট কুৱেশ্যনটোলৈ আহোঁ স্বৰ্ণগিৰি ৱাজ কেপিটেল অফ স্বৰ্ণগিৰি চুতীয়া কিংডমৰ কেপিটেল আছিলে তাম্ৰেশ্বৰী টেম্পল ৱাজ বিল্ড বাই হুইচ ডাইনেষ্টি আৰু তাম্ৰেশ্বৰী টেম্পলটো চুতীয়া ডাইনেষ্টিয়ে বনাইছিলে শংকৰদেৱ ৱাজ ডিচেণ্ডেণ্ট অফ শংকৰদেৱৰ ডিচেণ্ডেণ্ট আছিলে শংকৰদেৱ চান্দিভাৰৰ ডিচেণ্ডেণ্ট আছিলে আনাদাৰ নেম অফ চান্দিভাৰৰ আন এটা নাম আছিলে শিৰমণি ভূঞা হোৱাট ৱেৰ কেপিটেলছ অফ কছাৰী কিংডম কছাৰী কিংডমৰ যোনটো ফাৰ্ষ্ট কেপিটেল আছিলে সেইটো আছিলে হিডিম্বাপুৰ নেক্সট তেখেতসকলৰ কেপিটেল মাইবঙলৈ শিফ্ট কৰিছিলে আৰু মাইবঙৰ পিছত যোনটো লাষ্ট কেপিটেল আছিলে সেইটো আছিলে খাছপুৰ নেক্সট কুৱেশ্যনটো হ'ল নেম অফ দ্য পোষ্ট ক্ৰিয়েটেড বাই আহোম আফটাৰ এনেক্সেশ্যন অফ কছাৰী কিংডম আহোমসকলে এনেক্স কৰাৰ পিছত তাত মৰঙী খোৱা গোহাঁই বুলি এটা পোষ্ট ক্ৰিয়েট কৰিছিলে আৰু সেইটোত তেটচাং বুলি এজন ফিউডেল লৰ্ডক প্লেচ কৰিছিলে লাষ্ট কিং অফ কছাৰী ডাইনেষ্টিৰ যোনজন লাষ্ট ৰজা আছিলে সেইজন আছিলে গোবিন্দ চন্দ্ৰ নাৰায়ণ নেক্সট কুৱেশ্যনটো হ'ল নেম অফ দ্য ট্ৰিবিউটৰী কিং প্লেচড বাই ব্ৰিটিছ ইন নৰ্থ কাছাৰ আৰু নৰ্থ কাছাৰত তুলাৰাম সেনাপতি বুলি এজন ট্ৰিবিউটৰী কিং ব্ৰিটিছে প্লেচ কৰিছিলে নৰ্থ কাছাৰ এনেক্স বাই ব্ৰিটিছ আণ্ডাৰ দ্য পলিচি অফ আৰু নৰ্থ কাছাৰখন ব্ৰিটিছে ডক্ট্ৰিন অফ লেপছ বুলি এটা পলিচিৰ সহায়ত এনেক্স কৰিছিলে সো ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰি দিব আৰু যদি মই কিবা ইনফৰমেশ্যন ভুলকৈ প্ৰেজেণ্ট কৰিছোঁ এই ভিডিঅ'টোত তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাই দিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ